এনে ধৰণৰ প্ৰশ্ন কাৰোবাৰ মাজত যদি উদয় হয়ও কাৰোবাৰ যদি কিবা প্ৰশ্নৰ সন্মুখীন হয়ও আমাৰ কাৰ্যকৰ্তাসকলে এইটো স্পষ্ট কৰি দিব যে বিটিআৰত আমি ভাৰতীয় জনতা পাৰ্টিয়ে অকলে আজিৰ দিনটোত নিৰ্বাচন খেলাৰ পক্ষপাতী সেইকাৰণে কাৰণ এতিয়া মিডিয়াকো অলপ বাইটছ লাগে মিডিয়াৰ মছলা লাগে এইখিনি কথাই অকণমান স্পষ্টতা আনিব বুলি মই এইকাৰণে কৈছোঁ আপোনালোকৰ মাধ্যমত মিডিয়াৰ মাধ্যমত এই কথাখিনি এইকাৰণে কৈছোঁ যে বহুত ধৰণৰ এনে ধৰণৰ কিছুমান মানে এটা কুৱেশ্যন মাৰ্ক বুলি যাক কোৱা হয় এটা সন্দেহ শংকা মানুহে ব্যক্ত কৰি থাকে কি হ'ব কি নহ'ব PPPLৰ লগত মিত্ৰতা আছে আকৌ PPL লগতে মিত্ৰতা হ'ব নেকি ইলেকশ্যনত BPF আহিব নেকি এনে ধৰণৰ কথাবিলাক সুধি থাকে গতিকে আজিৰ দিনটোৰ স্পষ্ট বাৰ্তা আপোনালোকলৈ মই প্ৰেৰণ কৰিছোঁ চৰ্দাৰ বিটিআৰবাসী ৰাইজ ওদালগুৰিবাসী ৰাইজ আপোনালোক সকলোৱে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে উত্তৰ পূৰ্বাঞ্চলত শান্তি আৰু উন্নয়নৰ এক নতুন দিগন্তৰ সূচনা হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়া 78 টাইমছ আহিছে 78 বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম তথা প্ৰতিৰোধ সেই কথাটোকে আজিৰ সভাখনে পুনৰবাৰ আজি প্ৰতীয়মান কৰালে মিনন মুছাহাৰী ডাঙৰীয়া এই অঞ্চলৰ বিটিআৰৰ এগৰাকী অত্যন্ত আগ্ৰনোৱা সমাজ হিতৈষী ব্যক্তি আৰু তেওঁৰ নেতৃত্বত আজি এই যে যোগদান কাৰ্যসূচী আয়োজন হৈছে মই আশাবাদী যে ওদালগুৰি জিলাৰ যি 10টা MCLA পৰিষদীয় সমষ্টি আছে যোৱা বছৰো আমি 10টাৰ ভিতৰত 10টা সমষ্টিতেই প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলোঁ আৰু এইবাৰো 2025 চনৰ ছেপ্টেম্বৰ অক্টোবৰ মাহত আয়োজিত অনুষ্ঠিত হ'ব লগা বিটিআৰ নিৰ্বাচনত আমি 10টাৰ ভিতৰত 10টা সমষ্টিতেই প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে আমি অগ্ৰসৰ হৈছোঁ এনেদৰে আজিতো আপোনালোকে আমাৰ এটা সৰু এটা স্বৰূপ দেখিবলৈহে পাব বুলি মই ভাবিছোঁ